Hey guys, what's up? This is Bonnie. Welcome to my channel, Bonnie Space. So good morning from Sonpryaag. আমি আছো এতিয়া Sonpryaagত কালি হোটেল ললি আৰু থাকিলো আৰু জাস্ট চাও কিমান মানুহ গৈ আছে এফালি সব কেদাৰনাথ গৈ আছে ইয়াত Sonpryaagৰ পৰা গৌৰীকুণ্ড যাব লাগে চুমুদি তাৰ পৰা আমি গৌৰীকুণ্ডৰ পৰা যোনে ট্ৰেকিং কৰে গৌৰীকুণ্ডৰ পৰা খোজ কাঢ়িব লাগে নিয়াৰ এবাউট 19 কিলোমিটাৰ্ছ সো আৰু ইয়াত সব যাত্ৰীবিলাক ৰখি আছে আৰু আপোনালোকে ঘোঁৰাটো যাব পাৰে হেলিকপ্টাৰটো যাব পাৰে নহলে পিছফালে মানুহৰ পিঠিত উঠি যাব পাৰে সো ইয়াতে সব সুবিধা পাই যাব খালি আগতে বুক কৰিব লাগিব সব ইয়াত কোনো আহি পেলে যে আপুনি এটো নাহিব যে ইয়াত আহি পেলে বুক কৰিম ইয়াত পাই যাম তেনেকুৱা নহয় ইয়াত লাখ লাখ মানুহ আহিছে 8 লাখ 10 লাখ এনেকৈ মানুহ আহি আছে ডেইলি সো আৰু ইমান ঠাণ্ডা আহি যে গা ধুইছো কপি আছে ঠাণ্ডা পানী দি ইয়াৰ পৰা ইমান বহুত মাইনাছ চেলচিয়াছ আছে মাইনাছ মানে 8-9 এনেকুৱা ডিগ্ৰী চেলচিয়াছ ইমান ঠাণ্ডা আৰু ঠাণ্ডা পানী গা ধুব লগা হৈছে কাৰণ ৰাতিপুৱাৰ পৰা লাইন নাছিলে আমাৰ দেৰি হৈ আছিলে সো আৰু যোনটো ফিলিং क्या ही बताए यार इट्स ऑसम এতিয়াও যদি ভাবো গাৰ ৰুম থিয়ৰি যায় কৰবা ভাবি আছিলো যে কেদাৰনাথ যাম অলৱেজ মোবাইলত ষ্টেটাছ লগাও ড্ৰিম ট্ৰিপ কেদাৰনাথ লাডাখ এনেকৈ লগাও জাষ্ট এতিয়া এটা পূৰণ হ'বলৈ গৈ আছে মানে একদম বিৰাট ভাল লাগি আছে সো লেটছ ষ্টাৰ্ট দ্য ব্লগ হৰ হৰ মহাদেৱ সো আমি সকলো আহি পেলাই পালোহি তলত ৱেইটিং কৰি চবৰ কাৰণে চবেই ইয়াত গোট খাম তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম গৌৰীকুণ্ডলৈকে তো এতিয়া মেগী এটা খাই লওঁ ভাবিছোঁ উৰিদাৰ মই মেগী এটা খাই যাওঁ কাৰণ বেয়া ভোক লাগি আছে কালি 5টাতে খোৱা তো মেগী আহি গ'ল আমি খাই কৰি হৈ গ'ল এতিয়া আমি চুমত উঠিব যাব লাগিব কাৰণ ইয়াৰ পৰা গৌৰীকুণ্ড যাবলৈ 5 কিলোমিটাৰ চুমত এতিয়া গৈ আছোঁ খোজকাঢ়ি টাটা চুমত উঠিবলৈ তাৰ পৰাহে যাম গাড়ীত 5 কিলোমিটাৰমান 5-3 কিলোমিটাৰমান তাৰপিছত তাৰ পৰা আচল ট্ৰেকিং আৰম্ভ হ'ব কেদাৰনাথ যাত্ৰা জয় ভোলে সো আমি এতিয়া 3 কিলোমিটাৰ আছিলে ইয়াৰ পৰা 3 কিলোমিটাৰটো মানে পোহৰ আহিলেহে যেতিয়া পোহৰ হ'ব তেতিয়াহে চমু আহিব বোলে তো ইমান দেৰি ৱেইট কৰি লাভ নাই প্ৰায় 1.5 ঘণ্টামান ৰখিব লাগিব সো আমি ভাবিলোঁ কি খোজকাঢ়ি যাওঁগৈ 3 কিলোমিটাৰহে সো জয় ভোলে হৰ হৰ মহাদেৱ আমি এতিয়া এয়া আৰম্ভ কৰিলোঁ যাত্ৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা বেছি হ'ব পাৰে মই ষ্টাৰ অন কৰি দিছোঁ যাতে গম পাই যাম আৰু ইয়াৰ পৰা আৰম্ভ চলো এয়া মানুহ গৈ আছে এইটো চৰাই ৰাস্তা এয়া পাথৰ এনেকৈ খোজ যাব লাগিব অলপমান পোহৰটো ওলাইছে আৰু প্ৰায় 5টামান বাজিছে 4টাত আৰম্ভ কৰিছোঁ এইখিনি আমি আৰামত গৈ আছোঁ বাৰু প্ৰব্লেম নাই সেইটো কাৰণে বেগ চেগ লৈ খোজকাঢ়িবলৈ বিৰাট অলপ দিগদাৰ হয় আৰু 16 কিলোমিটাৰ ফৰ কেদাৰনাথ আমি প্ৰায় 4 কিলোমিটাৰমান খোজকাঢ়িলোঁ 4.4 এতিয়া আকৌ গৈ আছোঁ আৰম্ভ সৰু এটা 2 মিনিটৰ ব্ৰেক লৈছিলোঁ এইফালে গামোচা ইয়াত লগাই লৈছোঁ আমাৰ অসমীয়াৰ চিন ন চবেই এখন লগাই লৈছে এইফালে এতিয়া আকৌ আৰম্ভ অলপমান ফাষ্ট খোজকাঢ়িছোঁ কাৰণ যিমান ফাষ্ট খোজকাঢ়ি সিমানেই ভাল আগত গৈ পাম লেলাই থাকি লাভ নাই ইয়াতে আমি অটোটো খোজকাঢ়ি আহি এতিয়া আহি পাইছোঁ গৌৰীকুণ্ড ইয়াতো হোটেল আছে আপোনাৰ Sonpryaagত থাকিব পাৰে গৌৰীকুণ্ড থাকিব পাৰে কিন্তু ইয়াত আগতীয়াকৈ বুক কৰিব লাগিব
আৰু ঘোঁৰা চৰা ইয়াৰ পৰাও ল'ব পাৰে, এনেকুৱাও ল'ব পাৰে, ইয়াতে তাৰ পৰা ল'ব পাৰে, ইয়াৰ পৰা ঘোঁৰা এনিমেল এবিউজ নকৰোঁ ভাই, হয় নাই? ব'লা গ'লে নিজৰ ভৰিৰে যাম। চবেই চাহ খাই আছোঁ ইয়াতে, চাই টাইম। ইয়াতে চব বস্তু দাম বেছি। চাহ আমাৰ 10 টকা কাপ, ইয়াত 20 টকা। বেছি ল'বই, ওপৰৰ পৰা চব তলৰ পৰা কঢ়িয়াই আনি ইয়ালে। যাতে ইমান ভাল টুৰিষ্ট প্লেচ, চ' বস্তু দাম বেছি হ'বই অভিয়াছলি। যিমান পাৰোঁ গৈ আছোঁ আৰু এডজাষ্ট এটা চাওক ভিউটো একদম সিফালেদি এনেকৈ হৈ এনেকৈ উঠি গৈছে। বহুত লাখ লাখ মানুহ গৈ আছে। একচুৱেলি 2 বছৰমান বন্ধ আছিলে, সেইকাৰণে মানুহবিলাক বহুত এতিয়া বহুত আহিছে 2 বছৰ বন্ধ থকাৰ কাৰণে, নহ'লে ইমান মানুহ নহয়। আৰু তাতে এইবাৰ নতুনকৈ মেইড খুলিছে, সেইটো কাৰণে। প্ৰায় 6-7 কিলোমিটাৰমান খোজকাঢ়িলোঁ। ৰাস্তা এনেকুৱা বোকা চাওক, চব ঘোঁৰাবিলাক মানুহতছে বেছি ঘোঁৰা গাধ এইবিলাক হাগি গোটেই ৰাস্তা বোকা কৰি দিছে। আৰু ইমান মানুহ ইয়াতে, ৰাস্তাত বোকা নাই, গোবৰ আছে বেছি। এতিয়া একদম আমি সেইফালে ওপৰলৈকে যাব লাগিব। চাওক এইখন মন্দাকিনী নদী, সেইফালেদি কেদাৰনাথ বৈ আহিছে। ইয়াত আহি পেলাই সেই দাদাৰ ওচৰত চিকেনজি খাব ল'লোঁ। চিকেনজি বনাই আছে ধুনীয়া। মানুহ গৈ আছে, লাখ লাখ মানুহ গৈ আছে। একচুৱেলি আমাৰ টিমৰ চবতছে আমি আগত গৈ আছোঁ, লিড লৈ আছোঁ, আৰু সিহঁতক কওঁ ৰখি দিবলৈ। চিকেনজি মজা। আমি ইয়াতে পূৰা ধুনীয়া ষ্টপ এটা ৰখিছোঁ। এইফালে এয়া মন্দাকিনী নদী বৈ আছে, আৰু সেই ইয়াত পাহাৰ আহি আছে চব। মই আহি আছোঁ চাইড। এতিয়া ধুনীয়া ক'ৰবাত ষ্টপেজ চাই ৰখিব লাগিব, খাব লাগিব কিবা এটা। বিৰাট ভোক লাগিছে, কিন্তু ভাগৰটো ইমান লগা নাই। তেনেকুৱা ভাবিছিলোঁ যে একদম পূৰা ফেপাই যাম, তেনেকুৱা একো লগা নাই। আগত যদি হয় নাজানো আৰু। আপোনালোকে যিমানেই ওপৰত নাযায় কিয়, তেনেকুৱা 2-3 মূৰে পাই যাব দোকান, হোটেল, যি বিচাৰে খাব পাৰিব। মেগী চেগী চব থাকে, কিন্তু দামটো বহুত বেছি হয়। বেছি মানে 40% বাঢ়ি যায়, 40-50% মান বাঢ়ি যায়। ত' এইবোৰ শ্বৰ্টকাটছ হয়, বহুত পিছল, কিন্তু এইফালৰ পৰা যাব পাৰে, ওপৰৰ পৰা যাব পাৰে এনেকৈ। আমি আহি প্ৰায় আধা ৰাস্তা অতিক্ৰম কৰাই নাই, প্ৰায় 7 কিলোমিটাৰমান অতিক্ৰম কৰিলোঁ। টোটেলটো বেছি হ'ব, কিন্তু আপোনাৰ গৌৰীকুণ্ডৰ পৰা 7 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই এতিয়া এয়া গৈ আছে মানুহ। ভাগৰ লাগিছে, যথেষ্ট ভাগৰ লাগিছে। আৰু এতিয়া অলপ জিৰণি লৈছোঁ। এইফালে ইনচেন ভাগৰ কেনেকুৱা লাগিছে? ভাগৰ লাগিছে বে, হ'লেও যাম ফাটিছেনে? পুৰা হাফ ডেড। তো একো নাই, মহাদেৱে লৈ যাব। মহাদেৱ আছে। চাওক ইফালেদি এটা ৰাস্তা গৈছে, এনেকৈ ইফালেদি এনেকৈ উঠি পেলাই আকৌ এনেকৈ এটা ৰাস্তা আমি এতিয়া গৈ আছোঁ। এইটো অলপমান শ্বৰ্ট হয়। কাহাঁ से हो या
बिहार से हूँ भाई। यहाँ से बढ़िया बढ़िया हम आसाम से हाँ तो फिर সেইটো অলপ লম্বা হয় সেইটো অলপ শ্বৰ্ট হয় আপোনালোকে যদি আহে পুলিচবিলাক থাকে ৰাস্তাত ফুৰি ল'ব কোনটো শ্বৰ্ট হয় কোনটো লং হয় তেতিয়া সেইটোলৈ কৈ দিয়ে যাবলৈ সুবিধা হয় আৰু গাইজ এনেকুৱা এটা বস্তু দেখাব গৈ আছোঁ দেখিলে আপোনালোকৰ মন ভাল লাগি যাব সেইটো চাওক কি ধুনীয়া মন্দাকিনী নদী এনেকৈ বৈ আহিছে ওপৰৰ পৰাই আমেজিং ওপৰত আছে কেদাৰনাথ মন্দিৰ ওপৰত একেবাৰে আৰু এখন গৈ গৈ তল পাই পেলাই একেবাৰে গংগা হৈ গৈছে পিস্তলত লগ খাই গৈছে পুৰা একদম ফ্ৰেছ ফ্ৰেছ পানী ৰাস্তাত ইয়াৰ পৰা পায়ে যাব এনেকুৱা खुला থাকে ভাই खुला থাকে শ্ৰমটো বনিলে জানো বে হা এতিয়া আমি কি শ্বৰ্টকাট মাৰি আছিলোঁ এইটো শ্বৰ্টকাট চাওঁ এইটো ডাইৰেক্ট এইফালে ইহঁতে ঘূৰি ঘূৰি চব গৈ আছে আমি ডাইৰেক্ট শ্বৰ্টকাট মাৰি আছোঁ এয়া দেখিছে মানুহ উঠি আছে এইটো এইবাৰ এতিয়া লাগিছে ট্ৰেকিং কৰি আছোঁ পাথৰৰ মাজে মাজে আছে তাতো প্লেন ৰাস্তা চব বুঢ়াৰ পৰা ডেকালৈকে বাচ্চালৈকে যাব পাৰি কিন্তু এইটো চবেই চুজ নকৰে চ' উই আৰ চুজিং দ্য টাফ ওৱান এইটো চৰাই কৰি পেলাই আৰু 8 কিলোমিটাৰ আছে সেইখন চাইনবোৰ্ড আৰু আমি এতিয়াও খোজকাঢ়ি আহিছোঁ চবতছে আগত আছোঁ আমি প্ৰায় 3.5 ঘণ্টামান হ'ল আৰু আমি 15 কিলোমিটাৰমান অতিক্ৰম কৰিলোঁ 15 নহয় 12 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ আৰু 8 কিলোমিটাৰ আছে So guys, finally আমি স্নোফল বৰফ পাই গ'লোঁ এয়া অলপ পুৰণা বৰফ হাজাৰ লৈ আছে লাহে লাহে গৈ থাকোঁ सभी मैं ही खाए सो पहाड़ों में मैं ही खाने का मजा ही कुछ अलग है বৰষুণ দি আছিলে এতিয়াও দি আছে তো ভাবিলোঁ অলপ ৰখি পেলাই পেট পূজাই কৰি লওঁ চ' মেগী খালোঁ ইয়াতে দাম বহুত আমাৰ তাত যোনটো 20 টকা ইয়াত 40 টকা 40 টকা এনেকুৱা এইকণ মেগী খাইছোঁ 60 টকা লৈছে 60 টকা ইয়াতো দাম বেছি হ'ব আৰু কি কওঁ উপায় নাই খাবতো লাগিবই পুৰা ৰেইনকোট পিন্ধি ল'লোঁ এতিয়া যাত্ৰা আৰম্ভ আকৌ কিনকিনা বৰষুণ দি আছে ইয়াতে জ্বৰ চৰ হৈ গ'লে আকৌ ডাঙৰ কথা হৈ যাব সেইকাৰণে ৰেইনকোটটো পিন্ধিয়ে লৈছোঁ यार इमान हुआ पहाड़ शौक ये बरफ बहुत बेसी बरफ एकदम
বৰফ গলি গলি পানী তললৈ গৈ আছে। অলপ আগত ৰেইনকোট পিন্ধিছিলোঁ, ফুল দিলোঁ। এই মাত্ৰ বৰষুণ দি আছিলে, এতিয়া আকৌ ৰ'দ দি আছে। বেগটো উলিয়াইছিলোঁহে ৰেইনকোটটো উলিয়াবলৈ, এতিয়া আকৌ ৰ'দ দি আছে। ইয়াত বতৰৰ মহিমা ধৰিব নোৱাৰি কেদাৰনাথত। আৰু 3 কিলোমিটাৰমান আছে, তাৰপিছত পাই যাম আমি কেদাৰনাথ। হেলিকপ্টাৰটো যাব পাৰে আপোনালোকে, প্ৰায় 2500 মান পৰে। আৰু পালকিত গ'লে এইটো দাম আপোনাৰ 5000 পৰে নেকি। আৰু যদি পিছফালে উঠি যায় তেতিয়া যাওঁতে 9000 পৰে, 9-10,000 এনেকুৱা। বোট যদি হয় তেতিয়া মানে ৱেইট চাই কথা। ঘোঁৰাত 2500 মান লাগে। যিমান দাম দৰ কৰিব পাৰে আপোনাৰ ওপৰত কথা আৰু। ৰ'দে বৰষুণত ভিজি সেয়া কেদাৰনাথ মন্দিৰ। হৰ হৰ মহাদেৱ। গুজ বাম চুটি গৈছে, গাৰ নোম থিয়ৰি গৈছে দেখি পেলাই। বুজাব পৰা নাই কোনটো ফিলিং। আপোনালোকে যেতিয়া আহিব তেতিয়া আপোনালোকে বুজি পাব। বৰফ পৰা ষ্টাৰ্ট হ'ল, এতিয়া স্ন'ফল ষ্টাৰ্ট হৈ গ'লে, জাষ্ট স্ন'ফল ষ্টাৰ্ট হৈ গ'ল। এনে স্ন'ফল ষ্টাৰ্ট হৈ গ'লে আমাৰ তেতিয়া দিগদাৰ হ'ব। এইখন হেলিপেড আৰু জল্দি যাবগৈ লাগে। সেয়া জাষ্ট এখন গেট সোমালোঁ আৰু প্ৰায় 300 মিটাৰমান দূৰত আছে। পূৰা স্ন'ফল হৈ আছে। চ' হাত চাত কঁপি আছে পূৰা, গোটেই হাত চূণ হৈ গৈছে, একো কৰিব পৰা নাই, জোতাটো ভিজি গ'ল। বিৰাট ঠাণ্ডা লাগি আছে। এনেকুৱা চিটুৱেশ্যন হোৱা নাই, ভাবা নাছিলোঁ এনেকুৱা হ'ব বুলি। Goosebumps. চ' গাইজ, অথনি অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। মই ব্লগ মানে কেমেৰাটো হাততো ধৰিব পৰা নাই। স্ন'ফল হৈ আছিলে, সেইকাৰণে স্ন'ফলৰ কাৰণে হাতত মানে গোটেই হাতখন চূণ পৰি গৈছিলে, সেইকাৰণে মই কেমেৰাটো ধৰিব পৰা নাই যে পিছত ব্লগটো বন্ধ কৰি দিলোঁ। আৰু এতিয়া জাষ্ট ফ্ৰেছ হৈ পেলাই চাৰ্জ দি পেলাই ধুনীয়াকৈ ওলাই আহিছোঁ, গৰম কাপোৰ পিন্ধি পেলাই আকৌ, কাৰণ অলৰেডি চব ভিজি গৈছিলে। ওলাই আহিছোঁ। চ' গাইজ, জাষ্ট নিয়াৰ পালোহি কেদাৰনাথ। চাওক ওপৰত আছে। একচুৱেলি উঠিব দিয়া নাই, বহুত ডাঙৰ লাইন লৰিব লাগিব। আমি অলপ পিছত আহিমেই। চ' এতিয়া ভাবিছোঁ কি ৰুমত যাই বৰষুণ দি আছে। আমাৰ কাইলৈ ৰাতিপুৱা 3টা বজাত আমি ইয়াত যি দান দক্ষিণা দিব লাগে সেইখিনি দিবলৈ আহিম মন্দিৰ এজনত লৈ পেলাই। ত' সেইকাৰণে কোনো একো প্ৰব্লেম নাই। এতিয়া নাযাওঁ, পিছতকৈ যাম অলপমান। ভালকৈ দেখাব চেষ্টা কৰিম আপোনালোকক। Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a sticker. She picture perfect, so I